হেল্ল' এভৰিৱান, মই পিংকি। আপোনালোক সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই মোৰ বেষ্ট ফ্ৰেণ্ড এজনীৰ ঘৰলৈ যাবলৈ লৈছোঁ। এয়া কৰবী লগত বেটি, তিনিজনী আমি স্কুটিতে যাওঁ বুলি লৈছোঁ। তো ব'লকচোন, মই আজি কেনেকৈ যাওঁ বা কি কৰোঁ কি নকৰোঁ চাই থাকক আপোনালোকে। আমি গৈ আছোঁ। যোৱাৰ উদ্দেশ্য আছে, কিন্তু মোৰ লগৰজনী হাজবেণ্ডৰ গা অসুখ হোৱাৰ কাৰণে আমি খবৰ এটা ল'বলৈ যাবই পৰা নাছিলোঁ। যাওঁকৈ আজি কাম কালি কামকৈ এয়া আজি বোলো গৈ আহোঁ। তাইলৈ ফোন কৰিছিলোঁ আহোঁতে ৰাস্তাতে, তাই বোলে ৰাজগড় যাবলগীয়া হৈছে। চ' একো নাই, হ'ব দিয়া। আমি দুজনীয়ে গৈ সোমাই দিছোঁগৈ। ঘৰত আছে বুলি কৈছে বেটা দুটা, বাপেকো আছে। গা ভাল নাই যিহেতু মাতি নাথাকোঁ, আমি বোলো ডাইৰেক্ট সোমাই দিওঁগৈ। মোৰ বেষ্ট ফ্ৰেণ্ডজনীৰ নাম কৌশল্যা চেত্ৰী। মই বেটীৰ বেষ্ট ফ্ৰেণ্ডৰ মাক দেই, মোৰো বেষ্ট ফ্ৰেণ্ড। বহুত মৰম চেনেহ আছে আমাৰ মাজত। সেয়া আমি গৈ ভিতৰৰ পাই বেটাটোক বোলো আহাচোন। আহিলে সি এনেকৈ বহুত স্মাৰ্ট, কিন্তু কেমেৰা আগত সি কথা নকয়, লাজ কৰিছে, পলালে। ককায়েকটো ছাইডতে আছিলে, তাক ফটো লোৱাই নহ'ল। অলপ পাছতে মাক আহি পালেহি। গা ভাল নাইকিয়া ঘৰ যিহেতু ইমানকৈ ভিডিঅ' বনাই নাথাকিলোঁ। চাহ তাহ খালোঁ, মেলিলোঁ, গুচি আহিলোঁ। আহি থাকোঁতে সিহঁতৰ ঘৰৰ পৰা অলপ আহিয়ে মোৰ লগৰ এজনী ঘৰ আছে, লগৰ বুলি নহয়, ঠিক তাইৰ ভণ্টি। তাত এনাই বুলি কয়, মই মা দেউতা বুলি কওঁ। মোৰ মা ঘৰৰ নিচিনা একেই সেইখন ঘৰৰ লগত মোৰ সম্বন্ধ খুবেই ভাল। সেইজনী হ'ল মা, সেইজনী আইতা। তো বেটীয়ে ইমানেই জোৰ কৰিলে, মই তাত নোহোৱাকৈ আহিব নোৱাৰিলোঁ। গোটেইকেইজন আহিলোঁ, চাহ তাহ আমি বনাই মেলি খালোঁ। তাৰপিছতে মায়ে গৈ মনে মনে আকৌ ইফালে ভাত যোগাৰ কৰিছেগৈ। তাৰ মাজতে মই অকণমান বোলো, সেইজন যে দূৰত দেখিছে সেইজন দেউতা হয়। সেইখন ঘৰ মোৰ মা দেউতাৰ নিচিনা একেই ঘৰ। বেটীয়েও এনাই দেউতাৰ নিচিনাই ভাবে। এয়া দেখিছে নহয়, জনাই নজনাই তাই বোলে এনায়েকক সহায় কৰিবলৈ যায়। চাহ খাবলৈ পালোঁহে, কাপকেইটা আনি ধুলেহি এটাই আহি। চফা হৈছে নাই তাইহে জানে আৰু। ইফালে আমি খাই বৈ আজৰি হৈ বোলো যাওঁগৈ। যোৱা আগে আগে এয়া ভণ্টিজনী, এইটো হ'ল ভাইটিটো। সেয়া এনেদৰে আজি দিনটো পাৰ কৰিলোঁ। আপোনালোকক মই বহুত বহুত ধন্যবাদ জনাইছোঁ, মোক আগলৈকে এনেদৰে মৰম দি যাব। আজিলৈ বাই বাই।